খিলঞ্জীয়াৰ কৃষিভূমিত ৰামটাঙোন সোধাইছে চৰকাৰে। অসম চৰকাৰৰ ভূমি নীতিক বীৰ লাচিত সেনাৰ তীব্ৰ গৰিহণা। জগৰীয়া কৰিলে বিজেপি নেতৃত্বাধীন চৰকাৰখনক। দাহ কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিমূৰ্তি। শুকুৰবাৰে ডিব্ৰুগড় জিলাৰ চৌকিডিঙি চাৰিআলিত অসম চৰকাৰৰ এক সিদ্ধান্তৰ বিৰুদ্ধে বীৰ লাচিত সেনা অসমে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। অসম চৰকাৰে 30 জুনত কেবিনেটৰ এক সিদ্ধান্তৰ যোগেদি খিলঞ্জীয়াৰ কৃষিভূমি বহিৰাগত কোম্পানী উদ্যোগ স্থাপনৰ যি সিদ্ধান্ত লৈছে তাৰ বাবে এনেদৰে প্ৰতিবাদত নামে। প্ৰতিবাদকাৰীসকলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে ভূমিনীতি বৰ্জনৰ দাবী জনায়। এই ভূমিনীতিক বীৰ লাচিত সেনা অসমৰ তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ভূমিনীতি বৰ্জন নকৰিলে অনাগত দিনত আৰু অধিক তীব্ৰতৰ আন্দোলন কৰাৰ হুংকাৰ দিয়ে। এই আন্দোলনৰ বাবে দায়ী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখন বুলি মন্তব্য কৰে ডিব্ৰুগড় জিলাৰ বীৰ লাচিত সেনা অসমৰ সম্পাদক জিতু চেতিয়াই। ভূমিনীতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ডিব্ৰুগড় জিলাৰ উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আন্দোলনৰ জৰিয়তে যি গৃহবন্দী কৰি যি ভূমিনীতি বলবৎ কৰিছে সেই ভূমিনীতিক আমি বীৰ লাচিত সেনাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। তীব্ৰ ভাষাৰে জৰিয়তে আমি অনাগত দিনত এই ভূমিনীতি যদি বৰ্জন নকৰে আমি কিন্তু বীৰ লাচিত সেনাক তীব্ৰ আন্দোলন গঢ়ি তুলিম। ইয়াৰ বাবে কিন্তু জগৰীয়া সৰ্বানন্দ নেতৃত্বাধীন চৰকাৰখন হ'ব। বীৰ লাচিত সেনা কেতিয়াও নহয়। ধন্যবাদ। যি আপোনাৰ খিলঞ্জীয়াৰ কৃষিভূমিৰ ওপৰত তেখেতলোকক বহিৰাগত কৃষিভূমি গতাই দিয়া উদ্যোগ প্ৰতিষ্ঠানৰ যিটো কেবিনেট সিদ্ধান্ত লৈছে 30 জুনত তাৰ কিবা সিদ্ধান্তৰ সিদ্ধান্ত বাতিলৰ দাবীত আমি এই পদক্ষেপ লৈছোঁ। তেখেতৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ চন্দ্ৰমোহন পাটোৱাৰী আৰু বিজেপি চৰকাৰক আমি সকলোৱে দিব বিচাৰিছোঁ বীৰ লাচিত সেনাই যে অনাগত দিনত যদি এনেকুৱা কৰি থাকে তেখেতলোকে যদি এই কেবিনেট সিদ্ধান্তৰ 30 জুনৰ বাতিল যদি নকৰে তেন্তে আমি ইয়াতকৈ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। তাৰ কাৰণে জগৰীয়া হ'ব বিজেপি চৰকাৰ, সৰ্বানন্দ সোণোৱাল চৰকাৰ আৰু লগতে চন্দ্ৰমোহন পাটোৱাৰী হ'ব। তেখেতৰ মই মতলি নচলিব। আমি স্পষ্টকৈ কৈছোঁ বীৰ লাচিত সেনাই যে যিকোনো ক্ষেত্ৰতে যদি খিলঞ্জীয়াৰ পক্ষত থাকিবলগীয়া হয় খিলঞ্জীয়াৰ হকে আমি মাত মাতি যাম। সদায় আছোঁ, সদায় থাকিম। ডিব্ৰুগড়ৰ পৰা তনুজ চেতিয়াৰ ৰিপৰ্ট, টাইম 18 নিউজ অসম।